नाहरखटियाया माजबादाव आसाम हादरसायारि इन्टार डिस्ट्रिक्ट साब जुनियर फाइनाल हकी मेचखौ देरहादों। फारियै गिबि खेबनि थाखाय नाहरखटियाया अदालगुरि जिल्लानि माजबाद राजीव गान्धी मिनि स्टेडियामाव माजबाद ओनसोलारि गेलेमु गौथुमनि दैदेननायाव आसाम बिथायाव जिल्ला गेजेरारि साब जुनियर हकीनि जोबथा बादायलायनायाव बाहागो लादोंमोन। माजबाद रेभिनिउ सार्कल अफिसार सुजाता ग'स्वामी, बिटिसिनि बारग' मावफुं सोद्रोमा श्याम सुन्दी, बारग' MCLA जितु किसान, आसाम हकी एसोसिएशननि नेहाथारि कल्याणी देखाया दिनैनि जोबथा हकी बादायलायनायनि थाखाय गेलेगिरिफोरखौ बरायदों। नाहरखटिया आरो नगाव हकी हानजाया बेलासिनि 2:30 रिंगायाव हकी फाइनालाव बाहागो लायो। साननि जोबनायाव नाहरखटिया हकी टीमा गोसो गुदुं बादायलायनायाव नगाव हकी टीमखौ 14-0 स्करजों फेजेनदोंमोन। दिनैनि जोबथा हकी बादायलायनायाव वेस्टि राजु थाखाल, राङापारा रेलवे पुलिस मावख'गिरि राजीव गहाय, माजबाद स्पर्ट्स एसोसिएशननि आफादगिरि रामकरण मदाय, समाज सिबियारि ज्योतिष कलिता, माजबादनि दिनेश राभा, लाइमोन गेलेगिरि महम्मद राभा आरो माजबाद हकी कोच सन्जय शंकर दमा बाहागो लादोंमोन। জুনিয়ৰ টিম মোৰ বহুত মন আছিল মাজবাটলৈ আহি পেলাই দেখিলোঁ যে বহুত ভাল, এছ'চিয়েশ্যনটো বহুত ভাল আৰু এনেকুৱা হ'লে ভাল লাগে আৰু য'তে মিলি গ'লে। আৰু মোৰ বিশেষকৈ ইয়াত 14টা টিম হৈছে। 14টা টিমৰ ভিতৰত চবৰে হৰা জিকা আছেই, চবেই ঘূৰি ফাইনেল ছেমি ফাইনেল খেলে, হাৰা জিকা এটা জিকি গ'ল। কোনো পৰ্যায়ে মাজবাটে যে 3rd পজিশ্যন পাইছে মোক সেইটো বেছি সৌভাগ্য, কাৰণ মই মাজবাট আজিলৈকে শুনা নাই আমাৰ এছ'চিয়েশ্যনৰ মানে যোৱা খেলিবলৈ। এইবাৰ প্ৰগ্ৰাম দেখি মোৰ বহুত ভাল লাগে। কি কৰিম ইয়াকে কৈ মোৰ শিকালে আচ্ছা মোৰ যে একদম মই যাওঁতে তেওঁক মানে মই ধন্যবাদ দি গ'লোঁ। তথাপি ইয়াত সুধিলে যেতিয়া অশেষ ধন্যবাদ। তেওঁৰ টিমে যে 3rd পজিশ্যন পাই পেলাই মানে অকল আছামৰ কাৰণে হেৰি কৰিছে, জনাজাত কৰিছে যে মাজবাছে প্ৰথম পাতি পেলাই টিমত মানে বহুত লাভ কৰিছে, ভাল টিমে। তেওঁলোকৰ কাৰণে মই এইটোৱে জনাইছোঁ যাতে তেওঁলোকে ভাল খেলক, সদায় ৰেগুলাৰ প্ৰেক্টিছ কৰক। প্ৰেক্টিছ কৰিলেই ল'ৰা ছোৱালী হেৰি হ'ব। আজি যিটো নগাঁৱে দেখুৱালে, তেওঁলোকে প্ৰেক্টিছ থকা কাৰণে আৰু অলপ ভাল পাৰিলেহেঁতেন। ছেকেণ্ড হাফত ভাল খেলিছে, ফাৰ্ষ্ট হাফত তেওঁলোকে হেৰি কৰিছে, কোনো নাই। তেওঁলোকক ভালকৈ খেলক বুলি মোৰ আশীৰ্বাদ থাকিলে। প্ৰথম কথা হ'ল আমি মাজবাটবাসী সঁচাকৈ সৌভাগ্যৱান। আসাম টেনিছ এছ'চিয়েশ্যনৰ উদ্যোগত মাজবাটত আসাম হকী এছ'চিয়েশ্যনৰ উদ্যোগত মাজবাটত প্ৰথমবাৰৰ বাবে মাজবাটবাসী ৰাইজে হকী খেল মানে লাইভ উপভোগ কৰিবলৈ পায়। আমাৰ মাজবাটবাসীৰ বিভিন্ন যুৱক যুৱতীয়ে আৰু স্পেচিয়েলি যুৱতীসকলে আমি মানে হকীৰ বিষয়ে হয়তো গম পোৱা নাছিল বা বাস্তৱ হকী খেল এনেকৈ ফিল্ডত নিজৰ গৃহ সমষ্টিত বা গৃহ ফিল্ডত এই গৃহ খেলপথাৰত দেখি পোৱা নাছিল। আৰু সেইকাৰণে কৈছোঁ যে আমি সঁচাকৈ সৌভাগ্যৱান। মই আমাৰ যিসকল উদ্যোক্তাসকল আছে, আমাৰ স্থানীয় উদ্যোক্তাসকল আৰু আদৰণি সমিতি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ বিজয় শংকৰ দামিক আমাৰ মাজবাটৰ তেখেতে আমাৰ স্থানীয় যিসকল যুৱতী আছে সেইসকল যুৱতীক প্ৰশিক্ষণ দিলে আৰু ভাবিছোঁ মাজবাটৰ যোনটো টিম দল সুন্দৰ খেল প্ৰদৰ্শন কৰিছে। আৰু আজি চূড়ান্ত খেল আমাৰ মৰিগাঁও আৰু নগাঁও আৰু নাহৰকটীয়াৰ মাজত অনুষ্ঠিত হৈ যায়। নাহৰকটীয়া আৰু দুয়োটা দলে সুন্দৰ খেল প্ৰদৰ্শন কৰিছে। নিশ্চয়কৈ মানে জয়ী আৰু বিজয়ী থাকিবই, হাৰ জিত থাকিবই। আমি মাজবাটবাসী ৰাইজে সুন্দৰ খেল এটা উপভোগ কৰিব পাৰিলোঁ। মাজবাটবাসী ৰাইজে স্বচক্ষে আৰু সুশৰীৰে হকী খেল আমি উপভোগ কৰিবলৈ পাৰোঁ। ভাল কথা। আমাৰ আজিৰ এই খেলটোৰ পৰা বা অনুষ্ঠিত হোৱা এই খেলটোৰ পৰা নৱপ্ৰজন্মই বহুত প্ৰেৰণা পাইছে। মই কৈছোঁ যে মাজবাটত পোনপ্ৰথমবাৰৰ বাবে সকলো লোকে, আমাৰ যুৱক যুৱতী সকলোৱে এই খেলটোৰ পৰা প্ৰেৰণা পাব। মাজবাটবাসী ৰাইজে নতুনকৈ হকীৰ খেলৰ বিষয়ে জ্ঞান লাভ কৰিব পাৰিছে। আমাৰ মাজবাটৰ হিষ্ট্ৰীত হকী খেলৰ মানে 2025 বুলি ক'ব লাগিব। 2025 চনত আৰম্ভণিতে হকী খেল অনুষ্ঠিত হৈ যায়। মাজবাটবাসী ৰাইজে আমি সৌভাগ্য আৰু আমি গৌৰৱ অনুভৱ কৰিছোঁ। মই হকী মনে প্ৰাণে ভাল পাওঁ।
যেতিয়া মই মাজবাটলৈ আহিলোঁ তেতিয়া দেখিলোঁ যে বাগান এলেকাবোৰত আপোনাৰ যিটো বাঁহৰ ষ্টিক দি হকী টাইপৰ এটা গেম খেলি আছিলে। তো মই ভাবিলোঁ যে এই বস্তুটো হকীৰ ফালে কনভাৰ্ট কৰিব পাৰি নেকি। লাহেকৈ বস্তুবোৰ আৰম্ভ কৰিলোঁ। আৰম্ভ কৰাৰ পিছত মাজবাটৰ ৰাইজে বহুত সহায় সহযোগিতা পালে এই ক্ষেত্ৰত, কাৰণ মই অকলে কৰিব পৰা বস্তু নহয়, সকলোৱে মিলি কৰাৰ কাৰণে এইখিনি আৰু আছাম হকীৰ পৰা বহুতখিনি সহায় পালোঁ। সেইকাৰণে আজি আৰম্ভ কৰিব পাৰিলোঁ। আৰু আমাৰ ইয়াত 100তকৈ বেছি ল'ৰা ছোৱালী বৰ্তমান প্ৰশিক্ষণ লৈ আছে। আজি প্ৰায় 9 মাহ মানেই হ'ল আৰু আগবঢ়াই নিবলৈ চেষ্টা কৰিম। আৰু যিহেতু মাজবাটত প্ৰথমবাৰৰ বাবে সদৌ অসম চাব জুনিয়ৰ হকী প্ৰতিযোগিতা হৈছে, তাত আমাৰ মাজবাট দলে 3য় পুৰস্কাৰ পালে আৰু 3rd পজিশ্যন পোৱাৰ কাৰণে আমিও সুখী। আৰু ভৱিষ্যতলৈ আৰু আগবাঢ়িবলৈ চেষ্টা কৰিম। আৰু মাজবাটৰ পৰা আমি নেশ্যনেল যদি আমি লৈ যাব পাৰোঁ, লাহে লাহে 1, 2, 3, 4 লাহে লাহে আমি নেশ্যনেল পৰ্যায়লৈ নিবলৈ চেষ্টা কৰিম। মাজবাটনিफ्राय जतिनाथनि रिपर्ट NBT लाइव।